নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগন্তুক আহিবলগীয়া এক্সামবোৰৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন বাছি দিয়া হৈছে। যদি ভিডিঅ'টো ভাল লাগে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। যদি নতুনকৈ কোনোবাই চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আজি প্ৰথম কুৱেশ্যনটো হৈছে, লায়নমেন বুলি অসমৰ কাক জনা যায়? বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, মণিৰাম দেৱান, ৰাধা গোবিন্দ বৰুৱা। শুদ্ধ উত্তৰটো হ'ল ৰাধা গোবিন্দ বৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল, যাদৱ পায়েঙে নিজ হাতেৰে ৰোপণ কৰা বনাঞ্চলখনৰ নাম কি? বৰনদী বনাঞ্চল, বাৰালি বনাঞ্চল, দিহিং বনাঞ্চল, মলাই বনাঞ্চল। শুদ্ধ উত্তৰটো হ'ল মলাই বনাঞ্চল। নেক্সট, অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম কি? শিৱসাগৰ মহাবিদ্যালয়, বজালী মহাবিদ্যালয়, বিশ্বনাথ মহাবিদ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয়। শুদ্ধ উত্তৰটো হ'ল জগন্নাথ বৰুৱা মহাবিদ্যালয়। নেক্সট কুৱেশ্যনটো হ'ল, স্বাধীনতা আন্দোলনৰ সময়ত স্বৰাজ পাৰ্টীৰ সভাপতি অসমৰ কোন আছিল? গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহা। শুদ্ধ উত্তৰটো হ'ল তৰুণৰাম ফুকন। নেক্সট, প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিল? হেম সৰস্বতী, ৰুদ্ৰ কন্দলী, মাধৱ কন্দলী, হৰিব বিপ্ৰ। শুদ্ধ উত্তৰটো হ'ল হেম সৰস্বতী। নেক্সট, অসমৰ ভিতৰত কোনখন জিলাত সৰ্বাধিক বনাঞ্চলৰ ঘনত্ব বেছি? কাৰ্বি আংলং, গোৱালপাৰা, ধুবুৰী, ডিমা হাছাও। শুদ্ধ উত্তৰটো হ'ল কাৰ্বি আংলং। নেক্সট, অসমৰ পৰা কোনে প্ৰথম আম্বেদকাৰ বঁটা লাভ কৰিছিল? হোমেন বৰগোহাঁই, চেতনা দাস, চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা। শুদ্ধ উত্তৰটো হ'ল চেতনা দাস। নেক্সট, কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰিছিল? 1973, 1975, 1985, 1983। শুদ্ধ উত্তৰটো হ'ল 1973। নেক্সট, কোনখন জিলা অসমৰ পৰা পৃথক হৈ 1947 চনত পাকিস্তানৰ লগত অন্তৰ্ভুক্ত হৈছিল? চিটাগং, উমিয়াম, খুলনা, চিলহেট। শুদ্ধ উত্তৰটো হ'ল চিলহেট। কোন চনত মিজোৰাম অসমৰ পৰা পৃথক হৈছিল? 1954, 1948, 1972, 1964। শুদ্ধ উত্তৰটো হ'ল 1972। নেক্সট, পূৰ্বতে অৰুণাচল প্ৰদেশক কি নামেৰে জনা গৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। নেক্সট, কোনজন অসমীয়াই প্ৰথম ইংৰাজৰ বিৰোধিতা কৰিছিল? কুশল কোঁৱৰ, মণিৰাম দেৱান, পিয়লি ফুকন, গোমধৰ কোঁৱৰ। শুদ্ধ উত্তৰটো হ'ল গোমধৰ কোঁৱৰ। গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? 1948, 1942, 1950 আৰু 1946। শুদ্ধ উত্তৰটো হ'ল 1948। নেক্সট, কিমান চনত অসম বিধানসভাৰ প্ৰথম সাধাৰণ নিৰ্বাচন হয়? 1948, 1951, 1950, 1952। শুদ্ধ উত্তৰটো হ'ল 1952। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ছাৰ আকবৰ হাইদৰি, ফখৰুদ্দিন আলী আহমেদ, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি। শুদ্ধ উত্তৰটো হ'ল ছাৰ আকবৰ হাইদৰি। নেক্সট কুৱেশ্যনটো হ'ল, যোৰহাট কৃষি বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিল? 1948, 1972, 1968, 1969। শুদ্ধ উত্তৰটো হ'ল 1969। নেক্সট, পিয়লি ফুকনৰ লগত কাক ফাঁচি দিয়া হৈছিল? জীউৰাম দুলীয়া বৰুৱা, মণিৰাম দেৱান, গোমধৰ কোঁৱৰ, কুশল কোঁৱৰ। শুদ্ধ উত্তৰটো হ'ল জীউৰাম দুলীয়া বৰুৱা। আৰু 1830 চনত তেওঁক ফাঁচি দিয়া হৈছিল।